বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। মই আজি লৈ আহিছোঁ আপোনালোকলৈ কেইযোৰমান চাদৰ আৰু মেখেলা। চাওঁচোন আহক। এয়া অকল সেউজীয়া ৰঙৰ দহি গোঠা আছে। এয়া দুটা ৰঙৰ, এফালে এটা ৰং, এফালে এটা ৰং। এয়া ফুল বচা হৈছে এনেকে দৰে। এয়া মাজত গুণা দিয়া হৈছে। এইখন মেখেলা। ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন সকলোৱে। এইযোৰ হালধীয়া, সেউজীয়া আৰু ৰঙাৰে দহি গোঠা হৈছে। এয়া ফুলটো কেনেকুৱা লাগিছে ক'বচোন। এয়া পট্টিটো এনেকৈ সৰুকৈ কোলা দিয়া আছে আৰু এয়া ফুলৰ সূতাটো হৈছে এংকৰ গুলিয়ে ফুল বচা হৈছে। এইখন মেখেলা। এইযোৰ হৈছে এনেদৰে কোলা আৰু সেউজীয়া দহি গোঠা হৈছে। এইযোৰ ফুল বচা নাই, এনেদৰে আঁচু দি ৰখা হৈছে। এয়া মাজতো খালী। এইখন মেখেলা। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় জনাবচোন। এইখন মেখেলা এনেদৰে ডাঙৰকৈ ডবোৱা মূৰে ফুল বচা হৈছে। এপাহ সেউজীয়া, এপাহ হালধীয়া, এপাহ কোলা। এয়া এনেকৈ আঁচু দিয়া হৈছে ৰঙাত। কেনেকুৱা লাগিছে মেখেলাখন কমেণ্ট কৰিব। এইখন মেখেলা এখন মুগা ৰঙৰ হয়, জিলেৰে সূতাৰে বোৱা। গোটেইখন মেলি দেখুওৱা নাই কিয়নো এখন চাদা হয় যে ফুল চুল নাই, সেইকাৰণে মেলি দেখুওৱা নাই, এনেকৈ দেখুৱাইছোঁ। এইখন মেখেলা জিলেৰে সূতাৰে বোৱা। এয়া মুগা ৰঙৰ, এয়া কোলা, এয়া বেঙুনীয়া ৰঙৰ, এয়া ৰঙা, এনেকৈ চেক দিয়া হৈছে। এইখন মেখেলা। এইখন হৈছে পথালি মেখেলা দেই। এনেকৈ দুইফালে পিন্ধিব পাৰি তাৰমানে। এয়া পথালি মেখেলা। এইখন সেউজীয়া ৰঙৰ মেখেলা হয়। এইখন গোটেইখন মেলি দিয়া নাই কাৰণ ইয়াত ফুল আৰু চেক দিয়া নাই, এনেকৈ চাদাকৈ বোৱা হৈছে। এইখন এনেকৈ অলপ আঁচু দিয়া হৈছে। গোটেইখন মেলি দিয়া নাই দেই।